a smile. Inuba, Yes. Kuki Torar, because অকমান আপোনাৰ মুখৰ পৰা আমি দুখাৰ শুনিব বিচাৰিম একুকি তৰাৰ পোহৰ কুকি ফ্লাৱাৰ যিটো বাস্কেট সেই বাস্কেটটোক কয় অসমীয়াত কুকি একুকি ভৰ্তি ষ্টাৰ্ছ তেওঁলোক আমাৰ ষ্টাৰ্ছ যিসকল ৰাইটাৰ গ্ৰন্থকাৰ গল্পকাৰ আমাৰ অসমত আছিলে তেওঁলোক এতিয়া হয়তো নাই কিছু আছে তেওঁলোক হ'ল আমাৰ কাৰণে ষ্টাৰ্ছ আৰু আমি পোহৰ বিলাই আছোঁ গোটেই নৱপ্ৰজন্মক আমি সেই গল্পবোৰ প্ৰচাৰ কৰিব খুজিছোঁ প্ৰসাৰ কৰিব খুজিছোঁ Such a brilliant way of, letting our young generation know how their ancestors were, how their, the legions were. So, দেখা পাইছো আপুনি periodical বহুত দেখাইছে periodical দেখুৱাৰ আপোনাৰ মূল উদ্দেশ্যটো আমি জানিব পাৰিম নেকি মূল উদ্দেশ্যটো এইটোৱেই দেখাব খুজিছোঁ যে অসমখন কিমান সমৃদ্ধিশালী আছিলে কিমান সুন্দৰ আছিলে পুৰণা যিবোৰ সময় আছিলে সেই সময়বোৰ আজিকালি নতুন প্ৰজন্মই নাজানে 5 টকা বা 5 অনা কি নাজানে 1 অনা কি নাজানে মই গল্পবিলাকত সেই বস্তুবোৰ দেখাব খুজিছোঁ ভিনটেজ বস্তুবোৰ মই নতুন প্ৰজন্মক আকৌ এবাৰ দেখাব সংমিশ্ৰণ কৰিছে নতুনৰ লগত পুৰণিৰ লগত নতুন পুৰণিৰ লগত কাৰণ এতিয়া 2023ত বা 2022ত সেই পুৰণা দিনবোৰ দেখাবৰ কাৰণে বৰ অসুবিধা কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ গাঁৱৰ ভিতৰে গৈ আৰু আমাৰ ৰেঙনি চেনেলটোক মই গাঁৱৰ ভিতৰৰ প্ৰত্যেক ঘৰ মানুহৰ মাজত প্ৰচাৰ কৰিবলৈ বহুত চেষ্টা কৰিছোঁ আৰু তেনেকৈ যিমানখিনি আমি শুনিছোঁ চেষ্টা সফলো হৈছে আপোনাৰ এতিয়া মই আপোনাৰ ইয়াত আৰু এগৰাকী অভদ্ৰ এগৰাকী আছে দেখিছিলে বগৰী পেকেট এটা আপোনাৰ দলিয়াই দিছিলে যেতিয়া ইনু বৰুৱাৰ লগত আমি কথা পাতি আছিলোঁ আপুনি এগৰাকী আমি শুনা পাইছোঁ খুব ধুনীয়া গায়িকা মই শুনিলেও মই ক'লোহেঁতেন হ'ব ইণ্টাৰভিউ লোৱা মানুহজনে নকয় নহয় আপুনি এগৰাকী খুব ধুনীয়া গায়িকা কিন্তু আপুনি 10 বছৰ হ'ল চেনেল এটাৰ লগত জড়িত হৈ আছে এতিয়ালৈকে আপুনি নিজকে উপস্থাপন কৰিব পৰা নাই তাৰ পিছৰ বঢ়িয়া হৈছে কওকচোন বাৰু মই চেনেলত জইন কৰা 10 বছৰ হ'ল কিন্তু মই চেনেলত গায়িকা হিচাপে যে জইন কৰা নাছিলোঁ নহয় আপুনি বহুত হেৰি পালে হয় সুযোগ পালে হয় বা আপুনি সুযোগ ল'বলৈ চেষ্টা কৰিলে আপুনি ডেফিনেটলি সেইখিনি কৰিলে হয় সেইটো বিষয়ে জানিব বিচাৰিছোঁ আচলতে মই নিজকে ভাল গায়িকা বুলি একদমেই নাভাবোঁ মই গান গাই ভাল পাওঁ সেইকাৰণে গাওঁ কিন্তু যেতিয়া আপোনালোকৰ নিচিনা মানুহৰ পৰা প্ৰশংসাবিলাক পাওঁ তেতিয়া কোনোবা এটা মুহূৰ্তত অনুভৱ হয় চাগে মই ভাল গাওঁ আৰু তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ ৰিচেণ্টলি এটা গান গাইছোঁ দেৱজিতৰ পেজত গৈছে অমূল্য অসমৰ তাৰ ৰেছপন্সটো দেখিও ভাল লাগিছে ভাবিছোঁ হয়তো মই কোনোবাখিনিত ভুল কৰি আছোঁ যিটো ইনুবাই মোক সদায় গালি পাৰে কালিৰ পৰা লিষ্টত ইণ্টাৰভিউ লৈ থকা চাহিন বাও এড হৈছে নতুনকৈ তেনেকৈ বহুতে কয় এতিয়া ভাবিছোঁ চেষ্টা কৰিম গাবলৈ আৰু ধন্যবাদ আপোনাৰ লগত আপোনাৰ বহুমূল্য সময় দিয়াৰ বাবে ধন্যবাদ আপোনাক আৰু এটা মই আপোনাৰ পাৰ্চনেল বস্তু এটা সুধোঁ আপুনি বয়সত বহুত সৰু কিন্তু গালে চালে ইমান আপোনাৰ গুটি উঠিছে দাগ উঠিছে কিহৰ কাৰণে বাৰু এই যে যৌৱনত উঠে পিম্পলছ আচ্ছা আপোনাৰ যৌৱন আৰম্ভ হৈছে আৰু এই নাৰিকল তেল ঘঁহা মানুহবিলাকক মই খুব দেৰিকৈ লগ পাইছোঁ আৰু চিক্ৰেটবিলাক আজিহে কৈছে নাৰিকল তেল ঘঁহে শাহু হৈও চিলচিলীয়া হৈ আছে তো মই মাক ক'লোঁ ময়ো নাৰিকল তেল ঘঁহিব লাগিব ধন্যবাদ এয়া আপুনি দেখিছে নতুনকৈ বুলি নকওঁ নতুনকৈ যৌৱন পাইছে নেকি সৰু ল'ৰা নৱন প্ৰজন্মৰ এজন মানে প্ৰতিভাশালী লেখক ব্যৱসায়ী প্ৰডিউচাৰ তাৰপিছত আপোনাৰ প্ৰডিউচাৰ ডাইৰেক্টৰ প্লাছ আ ভেৰি গুড এক্টৰ আ ভেৰি গুড এংকাৰ আৰু মৰলেছ তেওঁ এজন ব্লগাৰ হয় খুব মানে নামী ব্লগাৰ অমূল্য অসম তেওঁৰ ব্লগটোৰ নাম এতিয়া মই আপোনাৰ পৰা দেৱজিৎ জানিব বিচাৰিম আপুনি যোনটো যিটো আপুনি লিখে
পজ হ'ব পজটো নাই নেকি আচ্ছা এনিৱে আপুনি এডিট কৰিবা দেই মালটো বনাই দিবা ৰাইটাৰ কি কয় লিখক আপুনি ইমান সৰু বয়সতে লেখা আৰম্ভ কৰিছে আৰু এতিয়া আপুনি ইউ গট এ টাইটেল ৰাইটাৰৰ লেখকৰ এটা আপুনি হেৰি পাইছে টাইটেল পাইছে কেনেকুৱা অনুভৱ হয় খুব সুন্দৰ অনুভৱ ভাল লাগিছে আৰু তাত আপোনালোকৰ অৰিহণা আছে আপোনালোকে দিহা পৰামৰ্শ দিছে কাৰণে আগবাঢ়ি গৈছোঁ আৰু দিহা পৰামৰ্শ আমি দিয়া নাই আপুনি আৰম্ভ কেনেকুৱা কৰিছে সেইটো বিষয়ে জানিব বিচাৰিম আৰম্ভ এনেকৈ আৰু মনলৈ আহিলে আৰু লিখি গ'লোঁ আৰু লিখিছোঁ আচ্ছা আৰু আপোনাক আমি প্ৰায় ব্লগ আৰু আপোনাৰ ব্লগটোৰ নাম হয় অমূল্য অসম আপোনাক দেখা পাইছোঁ আৰু ইতিমধ্যে বহুত সঁহাৰি লাভ কৰিছে আৰু মানুহৰ মুখে মুখে মানে গাঁৱে ভৈয়ামে চবতে আপোনাৰ অমূল্য অসমটো প্ৰচাৰ হৈছে সেই বিষয়ে আমাক অলপ জনালে ভাল হয় বেছি নহয় নাই হয় বাৰু অলপ অলপ হৈছে আৰু যি দুই এজনে চাইছে আৰু সেইকেইজনেই আছে আৰু চেষ্টা কৰি আছোঁ আৰু বনাবলৈ আপোনাৰ টপিকবিলাক ইতিমধ্যে ময়ো আপোনাৰ ডাঙৰ ফেন হৈ পৰিছোঁ থেংক ইউ মই আপোনাক এইটোৱে জানিব বিচাৰিম কি আপুনি এই কনচেপ্টটো বা এই বস্তুটো কৰিম বুলি কিয় ভাবিলে মানে আপুনি ভাবিলে নেকি মই এটা নতুন বস্তু আনিলে উইচ ইজ নট কমন সেই বস্তুটো বা আপুনি সেইটোৰ পৰা কিবা কাৰোবাক উপকৃত কৰিম বুলি ভাবিছে নেকি অমূল্য অসমৰ বিষয়ে অলপ কওক আপোনাৰ এইম এণ্ড মটিভ কিছুমান কথা থাকে যিবোৰ কথা আচলতে ক'ম বুলি ভাবি থকা যায় আৰু ক'ব পৰা নাযায় আৰু ক'বলৈ এটা প্লেটফৰ্ম নাথাকে আৰু সেইকাৰণে ভাবিলোঁ মই নিজে এখন প্লেটফৰ্ম বনাওঁ আৰু কথাবোৰ কওঁ কাৰণ এইবোৰ সৰু সৰু কথাবোৰ ডাঙৰ মঞ্চত আলোচনা নহয় সেইকাৰণে নিজে এখন মঞ্চ বনালোঁ আৰু মঞ্চ বনাই সৰু সৰু কথাবোৰ আলোচনা কৰিছোঁ আৰু এই সৰু সৰু কথাবোৰে যদি কাৰোবাক উপকাৰ কৰে তেনেহ'লে ভাল লাগিব আৰু ইতিমধ্যে অমূল্য অসমে বহুত হেৰি কৰিছে সেইটো আমি ৰিয়েলি আপোনাক কংগ্ৰেচুলেশ্যন জনাইছোঁ কিন্তু এতিয়া ৰিচেণ্টলি আপুনি ব্যৱসায়ত নামিছে সেই ব্যৱসায়টোৰ বিষয়ে আমাক অকণমান আমাক যদি জনাই খুব ভাল হ'ব পাৰ্টনাৰ নাই ব্যৱসায়টো এতিয়া জনাব পৰা হোৱাগৈ নাই কাৰণ এতিয়া জনাই দিলে যদি সফল নহওঁ তেনেহ'লে বেয়া কথা হ'ব গতিকে সফলটো হ'বই সেইটোৰ কোনো কথা নাই ভাবিহে আছোঁ গতিকে পৰিকল্পনা চলি আছে ডেফিনেটলি আমি আপোনাক আমাৰ বেষ্ট উইচেছ জনালোঁ আৰু আশা ৰাখিছোঁ আপুনি যিদৰে আপোনাৰ লিখনিত যিদৰে আপোনাৰ এংকাৰিঙত যিদৰে আপোনাৰ যি বস্তুতে আপুনি খোজ দিছে সেইটোতে আপুনি সফল হৈছে সেইদৰে আপোনাৰ এই ব্যৱসায়টো যেন আপুনি সফল হয় ধন্যবাদ চবতে ওলাব লাগে কোনফালে গৈ আছে আহক আমি আজি এটা এনেকুৱা ঠাইলৈ লৈ যাম কেনেকুৱা একদম নদী পাৰত এনেকুৱা ঠাইলৈ লৈ যাব বোলে Oh my god. Oh my god. Right now we are Times Square. बहुत डांगर जगह. How did happening? 5-star facility. নৈৰ বতাহ ফিল কৰিছে নে? This is one place য'ত মানুহে আহি খুব ভাল পায় আৰু ইনুবাই আজি আমাক লৈ আহিছে খুৱাবলৈ আনিছে and we are so excited ইনুবা খুৱাবলৈ আনিছে মিছা কথা अरे काजल रोटी दिया ना पासा बाकी बिटर्ट खाम कैसे हैं আজি আমি ৰেঙনিত নাখাওঁ আজি আমি বাছি ষ্ট্ৰীট খাম কিবা কিবি আৰু এই সংগীতাই খাব মই
খালি কাণেৰে নুশুনো চকুৰে নেদেখোঁ আৰু মই এতিয়া জুতিচাত সালামি দিব ৰেঙনিতে বহি আছোঁ মই এইটো মামনৰ জেৰক্স কপি নে ইয়াতে এতিয়া কি মিঠাই আছে ৰিঞ্জু কেমেৰামেন দেখক নামটো লৈ আজিকালি দিনত মানুহে বহুত বিভিন্ন টেনশ্যনত থাকে কিছুমানে গমেই নাপায় মই কি টেনশ্যন লৈ আছোঁ কিছুমানে গম পায় মই কি টেনশ্যন লৈ আছোঁ মোবাইলটো বেয়া হৈছে নতুন মোবাইল তাৰ মাজতে আজি তাৰ মাজতে আমি মানে কি হয় মাজে মাজে এনেকৈ কফি মিঠাই খাবলৈ ওলাই আহোঁ আৰু মনটো ভাল লাগি থাকে চবে বেলেগ বেলেগ খালে ইটো এইটো দাম কিমান জানো তিনিজনে ভাগ কৰি ল'ব খাই থাকা এই ইমান এৰিছোঁ অলপ मसाला डोसा बैकग्राउंड म्यूजिक naughtiest one, always busy, birat busy থাকে আপোনাৰ reels বনোৱাত আৰু খুব বেছি reels বনায় খুব effects দি play reel বনায় আৰু today I'm very excited Inuba has started her making reels in Instagram so viewers subscribers এতিয়াই I can লগালগ subscribe কৰক Inuba page টো আৰু কিয়নো আপোনালোকে subscribe কৰাৰ লগে লগে Inuba যেতিয়াই নতুন এটা ভিডিও আপলোড কৰিব you will be the one who will get the first chance to see it আৰু এটা ইনষ্টাগ্ৰামটো ফলো কৰিব কিয়নো Inuba ৰিলছত আহিছে she is back to reels कोई कैसे उन्हें ये समझाए सजनिया के मन में अभी इनकार है जाने बलमा घोड़े पे क्यों सवार है जाने बलमा घोड़े पे क्यों सवार है कोई कैसे उन्हें ये समझाए सजनिया के मन में अभी इनकार है जाने बलमा घोड़े